নমস্কাৰ সকলোকে আশা কৰোঁ সকলো ভালেই আছে ময়ো বহুত ভাল আৰু আপোনালোকক আজি মোৰ এটা ব্লগলৈ সকলোকে আদৰণি জনাইছোঁ আশা কৰোঁ সকলোৱে ব্লগটো চাই ভাল পাব এয়া ষ্টাৰ্ট কৰিছোঁ আমাৰ প্ৰথম দিনটো যাত্ৰাৰ আৰু এয়া আমি গৈ আছোঁ আজি শ্বিলঙলৈ এয়া হৈছে বৰাপানী লেক বা উমিয়াম লেক কিমান ধুনীয়া জেগা আমি তললৈ যোৱা নাই বহুত দেৰি লাগি যাব তললৈ যাবলৈ হ'লে সেইফালে হয় চাগে 2 ঘণ্টামান লাগিব বাকী কিমান ধুনীয়া লাগিছে নহয় আপোনালোকক বুজাব নোৱাৰোঁ নিজ চকুৰে যেতিয়া চোৱা হয় তেতিয়াহে মানে ধুনীয়াকৈ বুজি পোৱা যায় আৰু গুৱাহাটীৰ পৰা শ্বিলঙলৈ আহিবলৈ প্ৰায় 3 ঘণ্টামান সময় লাগে এয়া শ্বিলঙলৈ গৈ থকাৰ মাজতে উমিয়াম লেকটো পোৱা যায় আৰু উমিয়াম লেকটোৰ সৌন্দৰ্য উপভোগ কৰি আমি আগলৈ গৈ থাকোঁ আপোনালোকক দেখাই যাম এয়া আমি ৱাৰ্ডছ লেকত আহিছোঁ ৱাৰ্ডছ লেকৰ সন্মুখতে আমাৰ টিকেট কাটিব লাগিছে সেইকাৰণে টিকেটত প্ৰতিজনৰে 30 টকাকৈ লয় আৰু আমি এতিয়া সোমাই যাওঁ এতিয়া আমি ৱাৰ্ডছ লেকত আছোঁ আৰু ইয়াতে ইমান ধুনীয়া লাগিছে নহয় ভিউটো আমি কি কৰিম আপোনালোকক দেখাই আছোঁ দেই কেনেকুৱা ধুনীয়া ভিউ মানে মোৰ বটিং কৰিব মন গৈছে এতিয়া জীৱনত প্ৰথমবাৰ বোটত উঠি মানে বিৰাট ভাল ৰখাই দি থাকিলে এয়া আমি এতিয়া ভৰি নেদেখাওঁ আৰু কি কৰি আছো বটিং কৰি আছো জীৱনত প্ৰথমবাৰ ৱাৰ্ণিং আছে ন মই কাটি আছো এতিয়া ভিডিঅ' কৰি আছো কাটি দিবা আধাখিনি জীৱনত প্ৰথমবাৰ নাও চলাওঁতে কেনেকুৱা যে লাগিছে গান চান ওলাই গৈছে মই সৰুতে এবাৰ চলাইছিলো তিনচুকীয়া ন পুখুৰী এতিয়া মানে বিৰাট ভয় এটা লাগি আছিলে খানুৱা এটা পিন্ধি আছো দেখাই দিয়া সেই হাঁহকেইটা দেখাই দিয়া হাঁহেও কথা পাতিছে আমাক চাই এইফালে চিনাহা নহয় কেইটা পাতিহা এই আগত আছে চিনাহা আগত আছে হাই ভাল লাগিছে ৰখি গৈছে দেখিছা নাই পোৱা নাই হয়জনী মাছ ডাঙৰ মাছ আছে চিনাহা মই নিচিনা তুমি কেলা এটা ভিডিঅ' গৈ দে ইয়াত ৰ'ব পাৰা পেডেল মাৰিবলৈ এৰি দিয়া না গৈ দে বাই বেলেঞ্চ হৈ আছে নে এই চাইডলৈ নিনিবাৰে কেনেকুৱা যে ভাল লাগিছে এইটো না মই পেডেল মাৰিলোঁ না এইটো ঐ ভয় লাগিছে মই মানে পেডেল মাৰি আছো মই তেতিয়া লেফালে বেকা কৰি থৈছোঁ এইফালে বেকা কৰিলে ভালে কেনে কৰে আপুনি ফটো কোনে মাৰি দিয়া দেখা দিয়া ঐ মই কিন্তু একো কৰা নাই দেই ইমান উৎপতীয়া ছোৱালী নহয় তুমি পাৰিলা এইটো হৈছে কেথিড্ৰেল চাৰ্চ মানে মেঘালয় শ্বিলঙৰ আৰু চবেই ইয়াতে আহে বহুত ধুনীয়া গোটেই শ্বিলংখন প্ৰায় দেখি পায় সেই ইয়াতে অকণমান আপোনালোকে দেখিছেনে নাই দেখা নাজানো আছাম হাউচ বুলি মই দেখিবলৈ পাইছোঁ চাৰ্চ আৰু একদম ফ্ৰণ্টে আছাম হাউচ আছে মানে কেনেকৈ কোনফালে যায় নাজানো কিন্তু ইয়াৰ পৰা মই ধুনীয়াকৈ দেখা পাইছোঁ চাৰ্চটোত সোমাবলৈ কোনো ধৰণৰ পইচা পে' কৰিব নালাগে জাষ্ট আহিলেই হ'ল ইমান ধুনীয়া এটা চাৰ্চ একদম চবফালে ব্লু কি বুলি কয় আংকল ধান খেতি ইয়াত আগতে বোলে অসমীয়া মানুহ আছিলে যে অসমৰ মানুহ আছিলে তেতিয়া এইডোখৰত নামটো দিছিলে ধান খেতি আৰু আমাক একদম ধুনীয়াকৈ কৈ গৈ আছে এইয়া অসম হাউচ অকণমান দূৰ এয়া নামঘৰ অসমীয়া নামঘৰ শ্বিলঙতো আছে যে
শ্বিলঙৰ ৰাস্তা সঁচাই ধুনীয়া একদম দেখিছেনে কিমান ধুনীয়া অকোৱা পকোৱা ৰাস্তাবোৰ কিছু ধুনীয়া দেই ৰাস্তা মানে একদম ক'বই নালাগে অঁ ইয়াত কোনো ধূলি নাই হয়নে ধূলি নাই বহুত ভাল লাগিছে এয়া আমাৰ সেয়া শ্বিলং ভিউ পইণ্ট ইমান ধুনীয়া চাওক গোটেই শ্বিলংখন দেখা পোৱা গৈছে ইয়াৰ পৰাই সৰু সৰু ঘৰবোৰ ওলাই আছে আৰু আমাক আচলতে ড্ৰাইভাৰ আংকলে যিমান পাৰে কম বাজেটত কামখিনি কৰাবলৈ বিচাৰিছিলে আমিও প্ৰথমতে কৈ থৈছিলোঁ যে য'ত য'ত বেছি পইচা লাগিব পাৰে বা আমি বেছি জেগা চাব পাৰিম সেইটো আপুনি দেখাই যাব সেইকাৰণে আমি শ্বিলং ভিউ পইণ্টটো তেনেকৈয়ে চালোঁ আৰু এয়া হৈছে লাইটলুমটো বহুত বেছি ধুনীয়া হয় কিন্তু ইয়াতে কি হ'ল জানেনে মানে বেছি ডাৱৰখিনি তলতে পৰি গ'ল সেইকাৰণে ডাৱৰ থকাৰ কাৰণে আমি যিটো ভিউ সেইকাৰণে দেখাব পৰা নাই কিন্তু আমি দুজনীয়ে খুব ফূৰ্তি কৰিলোঁ দেখিছেই চাগে ভাল লাগিছে কিমান এতিয়া যে চবফালে মাত্ৰ মানে ডাৱৰ আৰু ডাৱৰ আমি মানে হাতে চুব পাৰিম নিচিনা লাগিছে ইমানেই ধুনীয়া খালি ডাৱৰ দেখিছোঁ যিটো ভিউ পইণ্ট চাম বুলি আহিছিলে সেইটো দেখা নাই হ'লেও বহুত বেছি ধুনীয়া অকল ডাৱৰেই দেখিবলৈ পাইছোঁ আৰু তথাপি আপোনালোকক যিমান পাৰিম দেখাম চবফালে চাই লওক আৰু মোৰ ঠাণ্ডা লাগিছে কলিতা এতিয়া কোৱাচোন তোমাক কেনেকুৱা লাগিছে বহুত বহুত বেছি ভাল লাগিছে এনেই ফিলিংছটো কৈ দিয়াচোন মাত্ৰ এটা শব্দতে ক'বা আৰু তাৰপিছত হাতখন মেলি দিয়া মজা লাগিছে মজা লাগিছে ফটো অঁ এতিয়া চোৱা এখন ঘূৰা অ' চন্দনা এয়া ৰজাই থকা ঘৰ বোলে দেই এতিয়াও ইয়াত শ্বিলঙত ৰজা আছে আৰু ইয়াতে ৰজা থাকে বুলি কৈছে এতিয়াও আছে কিন্তু আমি যাব নোৱাৰোঁ কিন্তু মানে আমাক আংকলে ধুনীয়াকৈ কৈছে বোলে যোৱা চাই আহা একো নহয় চাবলৈ আহিছোঁ সেইকাৰণে ফাৰ্ষ্ট ডে বুলি আজি আমি চাই ল'লোঁ ৰাতিপুৱাই উমিয়াম লেক তাৰপিছতে ৱাৰ্ডছ লেক তাৰপিছতে আহিলোঁ শ্বিলং ভিউ পইণ্ট শেষত আমি লাইটলুম চালোঁ আৰু এই ৰজা থকা ঘৰটো অলপমান চাই আগে পাকে চালোঁ যিমানখিনি পাৰোঁ আপোনালোকক দেখালোঁ এয়া হৈছে শ্বিলঙৰ গধূলি ইমান ধুনীয়া এটা পৰিৱেশ চবফালে মানে গাড়ী হৈ আছে আৰু মানে পাহাৰকেইটাৰ ওপৰত ঘৰেই ঘৰ ভালকৈ দেখাব পৰা নাই তথাপিও মোৰ মনটো বহুত ভাল লাগি আছে শ্বিলঙৰ এটা সন্ধিয়া আপোনালোকক দেখাব পাৰিছোঁ এইফালে আহি এতিয়া আমি আমাৰ হোষ্টেল মানে আমাৰ যিটো থকা ঠাই তাতে পাই গ'লোহি হোটেল বুলি ক'ম আৰু হোটেলে আৰু বহিছা নি তুমি বহিছা ভাগৰ লাগিছে কিমান ফুৰিলা আজি ট্ৰেফিক জাম ইনচিডেণ্ট কথা কি জানেনে সকলোৱে আমি দুইজনী আজি যিটো মানে জেকেট পিন্ধিছোঁ ছেইম আৰু কিমান বছৰ আগত কৈ দিয়াচোন আমি এইকেইটা কিমান বছৰ আগত আমি একেটা ষ্টাইলত পিন্ধিছোঁ মানে আৰু ইমান ধুনীয়া নতুন নতুন হৈ আছে সেই এদিন পিন্ধা 2016 চনত এদিন আগত কিমান বছৰ পুৰণা তেনেহ'লে ধুনীয়া লাগি গৈছে আমাৰ পুৰা মিলি গ'ল গধূলি ইয়াত বোলে পুলিচ বজাৰ বুলি এডোখৰ জেগা থাকে সেইকাৰণে আমি কেতিয়া ওলাই গৈছোঁ এতিয়া পুলিচ বজাৰ চাবলৈ আমাক ড্ৰাইভাৰ আংকলে কৈ থৈ গৈছিলে যে ইয়াৰ সৰু সৰু ৰাস্তাবিলাকৰ মাজেদি গৈ থাকিলে সন্মুখতে পুলিচ বজাৰখন ওলাব পামগৈ অঁ লগত থাকিব কৈছে কাৰণ হোটেলখনৰ নামটো চাই লোৱা কি আছিলে
ইয়াতে মানুহজনৰ মন গ'ল বোলে মিৰিকা টেঙা খাবলৈ আৰু চাওকচোন মিৰিকা টেঙা এই ঠাণ্ডাত খাই লৈছে মানে আচলতে বতৰটো ৰাতিলেহে ঠাণ্ডা হয় ইয়াত ফাইনেলি আমি আজি শ্বিলঙত ভাত খাব লৈছোঁ গধূলি সময় কেইটা বাজিছে এতিয়া 10 বাজিব লৈছে আৰু কথাটো কি হ'ল যে ইয়াত 9টা বজাতে চব বন্ধ হৈ যায় আৰু আমি ইমানেই ভোক লগা নাছিলে আপোনালোকে ভাবিছে চাগে এইখন কেনেকৈ ভাত খাব লৈছোঁ কিন্তু পেকেট খুলি এয়া পেকেট খুলি আমাৰ তত নাইকিয়া আৰু ইয়াতে মানে কণ্ডিশ্যন কি হৈ আছে ক'ম আৰু আমি দেই পিছত গম পাই থাকিব কি হৈ আছে